গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱাই চাওকচোন চৰাইখিনি আহি আমাৰ চোতালত কি ধুনীয়াকৈ পৰিছে। পৰাৰ আকৌ কাৰণ আছে, ইহঁতক সদায় মই খাবলৈ চানা দিওঁ, সেয়ে সিহঁতে সদায় ৰাতিপুৱা আহে আমাৰ চোতালত। ইমান ধুনীয়া লাগে ইহঁতক এনেকৈ খাবলৈ দিলে, মনটো শান্তি হৈ যায় ৰাতিপুৱাই। আৰু আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওক, মই কালি ৰাতিয়ে কাবুলী বুট তিয়াই থৈছিলোঁ। এতিয়া কাবুলী বুটৰ ঘুগুনি বনাওঁ বুলি ভাবিছোঁ। সেয়ে কুকাৰত কাবুলী বুটখিনি ভালকৈ ধুই মেলি ল'লোঁ আৰু তাতে কুটি লোৱা পিঁয়াজ দিছোঁ আৰু কেইটুকুৰামান আলু দি পানী দি সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া কুকাৰটো 2-3টা হুইচেল অহালৈকে সিজাই থাকিম। এতিয়া মই আনফালে মছলাখিনি তৈয়াৰ কৰি লওঁ। ইয়াত আদা, নহৰু, গোটা জিৰা আৰু জলকীয়া পেষ্ট বনাই লৈছোঁ। আনফালে কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত মই মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই 2 কিলা তেজপাত পেলাই দিছোঁ। এতিয়া ইয়াত কাটি লোৱা পিঁয়াজখিনি দি অলপ সময় ভাজি থাকিম। এতিয়া ইয়াত মই মছলাখিনি দি মছলাৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিম। হালধি দি দিছোঁ ডাঙৰ চামুচেৰে এচামুচ। নিমখ মই নাই দিয়া কাৰণ সিজাওঁতেই দি লৈছিলোঁ। এতিয়া ইয়াত 2টা বিলাহী কাটি দি দিছোঁ। এইখিনিও ভালকৈ ভাজি ল'ব লাগিব। অকণমান ধনিয়া গুড়া ছটিয়াই দিছোঁ আৰু এয়া মই বইল কৰি লোৱা কাবুলী বুট আৰু আলুখিনি দি দিছোঁ। এইখিনি এতিয়া মই ভালকৈ উতল অহালৈকে ভাজি থাকিম। ঢাকন দি পেলাই উতলাই থাকিব লাগিব অলপ সময়। কি ধুনীয়াকৈ উতল আহিছে, আপোনালোকে দেখিব পাইছে। এনেকৈ ঢাকি ঢাকি অলপ সময় উতলাই ল'ম। এয়া মোৰ হৈ গৈছে। এতিয়া তাত মই এতিয়া কেঁচা ধনিয়া দি দিছোঁ আৰু মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। খাবলৈ বহুত সোৱাদ লগা হৈছিলে।